নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই আজি আপোনালোকক ঢেকিত ঘৰুৱা পদ্ধতিৰে কেনেদৰে চিৰা খুন্দে তাকে দেখুৱাম আৰু অতি কম সময়ৰ ভিতৰতে কেনেদৰে দৈ ক্ৰীম মিঠৈৰ সৈতে খাব পাৰি গতিকে যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ধান দিছে ন প্ৰথমে কেৰাহীত ধান দিলে যেতিয়া লৰাই যাব ধানটো তিয়াই থব লাগিব 3 দিন তাৰ পাছত 3 দিন তিয়াই থব লাগিব গৰম কৰি ল'ব লাগিব গৰম কৰি লৈ কেৰাহী গৰম হোৱাৰ পিছত ধান দিব ধানকেইটা ভাজি ঢেঁকীত দিলে মানে খুন্দিলে তেতিয়া মানে চিৰা হ'ব পাছত আৰু ধুই পখালি জাৰি ফুকি গাখীৰৰ সৈতে দৈ গাখীৰ মিঠৈ মাখন ঘিউ চবৰ সৈতে খাব ঢেঁকী দি আছে আৰু ধান ভাজি আছে তাৰপাছত এইখিনি দিয়া হ'লে জাৰিব ন আজিকালিতো সকলোৱে ঢেঁকীত চিৰা খুন্দাটো পাহৰিয়েই গৈছে গতিকে সকলোৱে ঘৰতে ঢেঁকীত চিৰা খুন্দি অসমীয়াৰ পৰম্পৰাটো ৰাখিব লাগে আৰু চিৰা খুন্দা মানুহে পূৰা ষ্টাইল কৰি লৈছে দেই একদম পূৰা জেতুকা লগাই এয়া ধানটো ভাজি লৈছে তাৰপাছত ঢেঁকীত খুন্দিছে তাৰপিছত এইটো চিৰা হৈ গ'ল তাৰপিছত ঢেঁকী দিয়া মানুহ তাৰপিছত আৰু কি হ'ব জাৰিব ন জাৰি পেলাই চিৰা কওক এইটো কেনেকৈ কৰিব কৈ যাওকচোন এইখিনি কেনেকৈ কৰিছে এতিয়া ইয়াত ঢেঁকী দিছে ঢেঁকীত মানে খুচৰি আছে এগৰাকীয়ে ঢেঁকী দি আছে তাৰপিছত চিৰাটো ভালকৈ পাহ মেলিব তাৰপিছত ধানকেইটা ছিঙিলে হেৰি হ'লে সিজিলে সেইকেইটা তুলি পেলাই থৈ আকৌ মানে জাৰিলে চিৰা হ'ব আৰু তাৰপিছত আৰু গাখীৰ মিঠৈ ধুই পখালি লৈ আৰু জাৰিছোঁ কৃষ্ণ জাৰিব নাজানো এনেকৈ হ'লে কেনেকৈ হ'ব ভালকৈ জাৰক সেইখন পেলা বেয়া এতিয়া লকডাউনৰ কাৰণে ঘৰতে বনাইছে ঘৰতে বহি গা চা বিষাইছে স্কুল বন্ধ দোকান বন্ধ ফুৰিবলৈও যাব নোৱাৰোঁ কৰোণা সেইকাৰণে ঘৰতে চিৰাকৈ খুন্দিছোঁ আৰু আমাৰ ইয়াতে আছে হ'বলা চাওঁ চিৰাখিনি এয়া ইমান ভাল হোৱা নাই আৰু বহুত দিন হ'ল যে খুন্দা নাই যে প্ৰথম ট্ৰাই কৰিছে প্ৰথম হ'লেওতো খাব পাৰি আৰু এতিয়া কিনাতকৈ ঘৰৰকেইটা বোলে চাউল হ'লেও ভাল আৰু ঢেৰ খুন্দিলে দেখোন ঢেৰ খুন্দিলোঁ আৰু এদিন থৈছোঁ কেতিয়া খুন্দিব এয়া মানে কাতি বিহুলৈ হয়নে বিহু পালে গোটেই মুখাই ধৰি ইয়াক খুন্দিম আৰু চিৰা হ'ল এতিয়া চাহৰ সৈতে খাবই লাগে আৰু এতিয়া গাখীৰৰ লগত খাই নে দৈৰ লগত খাই নে চাহৰ লগত খাই খাব আৰু যোনে যোনটোতে ভাল পায় আৰু কোনোবাই ভাজি খায় কোনোবাই দৈ গাখীৰ লগত খায় কোনোবাই নিমখ তেলে খায় কোনোবাই চাহৰ লগত খাই খাব আৰু যাৰ যি ইচ্ছা যেনেকৈ খাব পাৰে ন গতিকে আপোনালোকে এনেদৰে ঘৰতে চিৰা খুন্দি খাব আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব থেংক ইউ